নমস্কাৰ, মোৰ নাম শহীদুল ইছলাম। মই 2017 চনৰ পৰা মই এই জ্ঞান বিকাশ জাতীয় বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে মই কাম কৰি আছোঁ। মোৰ অৱশ্য মই দুখীয়া পৰিয়ালৰ মানুহ। মোৰ অহা যোৱাৰ তেনেকুৱা মোৰ নাই, বাইক চাইক নাই। তথাপিও মই যিখিনি আমাৰ বিদ্যালয়ৰ কামখিনি যিখিনি কৰি চলাই লৈ যাব লাগে সেইখিনি মই চৰবে কৰি আছোঁ। মোৰ বিদ্যালয়ৰ সঞ্চালক মহোদয়ে মোৰ এনেকুৱা কামৰ প্ৰতি সন্তুষ্ট হৈ মোক আজি এইখন পবিত্ৰ দিনত যি বাইকখন মোৰ উপহাৰ দিলে মই বহুত আনন্দ পাইছোঁ। আৰু ভৱিষ্যতে মই এই বিদ্যালয়খন নাম কৰিবৰ কাৰণে বা ভালদৰে সুচাৰুৰূপে চলাই যাবৰ কাৰণে মই যথেষ্ট চেষ্টা কৰিম। মই এইখিনি কৈ আপোনালোকৰ চেনেলৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। নমস্কাৰ। আৰু মোৰ নাম আব্দুৰ ৰহিম। মই জ্ঞান বিকাশ জাতীয় বিদ্যালয়ৰ সঞ্চালক হয়। আজিৰ এই পবিত্ৰ দিনটোত মোৰ শ্ৰদ্ধাৰ সকলো শিক্ষক তথা সমূহ শিক্ষক শিক্ষয়িত্ৰীলৈ আজিৰ এই শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজি মই আপোনালোকক এটা কথা জনাবলৈ পাই বহুতে আনন্দিত হৈছোঁ যে আমাৰ এই বিদ্যালয় স্থাপন হোৱাৰ পিছত আমি যিজন প্ৰধান শিক্ষক হিচাপে দায়িত্ব দিছিলোঁ মহম্মদ শহীদুল ইছলাম, তেখেতে যিটো সততাৰে আমাৰ বিদ্যালয়ত কৰ্ম কৰিছে আৰু এই সততাত মই নথৈ আনন্দিত হৈছোঁ। আৰু ছাৰৰ অহা যোৱা কৰাত অসুবিধা হয়, মই দেখা পাইছোঁ ছাৰে অটোত আহে আৰু কেতিয়াবা বৰষুণ দিলে হয়তো অটো নাথাকে, অহাত অসুবিধা হয়, হ'লেও ছাৰে যিকোনো প্ৰকাৰে আহে। সেইকাৰণে ছাৰৰ যাতে অহাত যাতে স্কুলত অসুবিধা নহয় তাৰ বাবে মই এখন হিৰো বাইক ছাৰক গিফ্ট কৰিছোঁ আজি। ধন্যবাদ।